আজি মই বিগিনাৰসকলৰ বাবে এটি ভেজ চাওমিনৰ ৰেচিপি লৈ আহিছোঁ। মাত্ৰ 5 মিনিট সময়ত আমি কেনেকৈ ভেজ চাওমিন বনাব পাৰোঁ আহকচোন চাওঁ। ভেজ চাওমিন বনাবলৈ আমি বন্ধাকবিৰ কেইটামান কোমলীয়া পাত লৈছোঁ। গাজৰ থাকিলে গাজৰ ল'ব পাৰিব। তাৰপিছত লৈছোঁ পিঁয়াজ, জলকীয়া, চয়া চচ, টমেটো চচ, গ্ৰীণ চিলি চচ, ভিনেগাৰ আৰু লৈছোঁ 10 টকীয়া এপেকেট চাওমিন। ফাৰ্ষ্ট ষ্টেপত আমি নুডলছখিনি বইল কৰি ল'ম। বইল কৰিবলৈ লোৱা পানীখিনিত এচামুচ নিমখ দি লৈছোঁ আৰু এচামুচ ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল আৰু নিমখ দিলে নুডলছখিনি কোমল হৈ থাকে আৰু আমি ইয়াক বইল কৰিছোঁ প্ৰায় 3 মিনিট সময়। 70 to 80% সিজিবলৈ দিছোঁ ইয়াক। বেছিকৈ সিজিলে খাবলৈ ভাল নালাগে আৰু ইয়াক পানীৰ পৰা উঠাই লৈছোঁ। নুডলছখিনি ঠাণ্ডা হোৱা সময়খিনিত আমি আমাৰ পাচলিখিনি কাটি লৈছোঁ। পাচলি হিচাপে মই বন্ধাকবি, কোমলীয়া পাত, পিঁয়াজ আৰু জলকীয়া লৈছোঁ। আপুনি ইচ্ছা কৰিলে গাজৰ, কেপচিকামো ল'ব পাৰিব। ছেকেণ্ড ষ্টেপত 2 চামুচ ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ আৰু কুটি লোৱা কোমলীয়া বন্ধাকবিৰ পাতখিনি দি ইয়াক আমি প্ৰায় আধা মিনিটমান সময় এনেকৈ ভাজি লৈছোঁ। তাৰপিছত ইয়াত দিছোঁ কুটি লোৱা পিঁয়াজখিনি, এইখিনি অকণমান সময় কোমল হ'বলৈ দিছোঁ। তাৰপিছত ইয়াত আমি পানীৰ পৰা টুকি লোৱা নুডলছখিনি দি দিছোঁ আৰু এনেকৈ অলপ সময় মিক্স কৰিছোঁ। কুটি লোৱা জলকীয়াখিনি দিছোঁ। জলকীয়াটো একেবাৰে অপশ্যনেল হয়, যিসকলে নাখায় তেওঁলোকে স্কিপ কৰিব পাৰিব। পাচলিখিনি প্ৰায় আধা সিজি যোৱাত এতিয়া আমি চচ লৈছোঁ। চচৰ ভিতৰত 1 চামুচ লৈছোঁ চয়া চচ, 1 চামুচৰ জোখাৰে লৈছোঁ টমেটো চচ আৰু 1 চামুচৰ জোখাৰে ইয়াত দিছোঁ গ্ৰীণ চিলি চচ আৰু আমি হোৱাইট ভিনেগাৰো দিম ইয়াত। সৰু 1 চামুচৰ জোখাৰে লৈছোঁ 1 চামুচ ভিনেগাৰ। ভিনেগাৰ নাথাকিলে নেমু টেঙা অকণ চেপি দিব পাৰিব। চচ দিয়াৰ পিছত প্ৰায় 2 পৰা 3 মিনিট সময় ভালদৰে নুডলছখিনি মিক্স কৰি লৈছোঁ। পাচলি আৰু নুডলছখিনি ভালদৰে যাতে মিক্স হৈ যায় তেনেকৈ লৰাই থাকিব লাগিব। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু এনেকৈ 2-3 মিনিট পিছত আমাৰ চাওমিন তৈয়াৰ হৈ গ'ল। বিগিনাৰসকলে নিশ্চয় এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিব। ভেজ চাওমিন মাত্ৰ 5 মিনিট সময়ত আমি এনেকৈ বনাই খাব পাৰোঁ আৰু যিসকলে ৰুমত বা হোষ্টেলত থাকে তেওঁলোকেও অতি কম সময়ৰ ভিতৰত এনেকৈ কম পাচলিৰে নুডলছ বনাই খাব পাৰিব। ৰেষ্টুৰেণ্টৰ দৰে নুডলছ আমি এনেকৈ ঘৰতে বনাই খাব পাৰোঁ অতি কম সময়ৰ ভিতৰত।